নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি কথা পাতিম আমি যি শান্তনু কৌশিক বৰুৱা ছাৰৰ নতুনকৈ প্ৰকাশ পোৱা ভাৰতৰ ইয়ে বুক কিতাপখন চাম বলক আমি ইয়াত কি কিনো আছে কিতাপখনত। কিতাপখনৰ মূল্য 750 টকা। এতিয়া চাওঁ আহা সূচী পথ্যটো। তোমালোকে দেখিলে কিতাপখনত কি কি কণ্টেণ্ট দিয়া হৈছে ছাৰে, আৰু বাকী কিতাপখন
ভলিউমটো অলপ ডাঙৰ হয় টোটেল পৃষ্ঠা যদি ক'বলৈ যাওঁ তুমি টোটেল পৃষ্ঠা হৈছে 1500 বা 50টা পৃষ্ঠা আছে বাকী যদিও তোমালোকে কিতাপখন অনলাইন ল'ব বিচৰা লিংকটো মই তলত ডেছক্ৰিপশ্যনত দি থ'ম তাৰপৰা পাৰচেছ কৰিব পাৰিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ